নমস্কাৰ প্ৰিয় দৰ্শক, মই আজি আকৌ আহি উপস্থিত হৈছোঁ ৰাজমুকুট থিয়েটাৰৰ এয়া মঞ্চস্থলীত। আজি তেওঁলোকে নাট মঞ্চস্থ কৰিব ওলোৱা নাটখনৰ নাম হৈছে বিৰিখৰ বিৰিণা, আৰু সেইখন নাটৰ সম্পৰ্কে আমি কলা কৌশলীৰ লগত আজি আলোচনা কৰিম আৰু লগতে আপোনালোকক কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা হয় সবিশেষ জানিবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধুনীয়া ধুনীয়া ভিডিঅ'জ চাই থাকিবৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আছামিজ ট্ৰেভেলাৰ 365। এয়া আছিল আজিৰ নাটখনৰ সমগ্ৰ পৰিৱেশ, কিছু দেখালোঁ দৃশ্যাংশ, আৰু আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু লগতে আন যি নাটবিলাক আছে আপোনালোকক আগলৈকে দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব আৰু কমেণ্ট কৰি জনাই থাকিব। তো আজিলৈ এৰিছোঁ, নমস্কাৰ, ধন্যবাদ।